আজি আমি ঘূৰি যাম গহপুৰৰ পৰা যোৰহাটলৈ আৰু এজনী মাহী আছে অকমানি মাহী গাড়ীত উঠি পেনি আমি গুচি যাম যোৰহাটলৈ আৰু তাত গোটেই ছোৱালীয়ে থাকিব বুলি কৈছে মই আপোনালোকক দেখাম আজি আমি সব বস্তু আৰু ককাই আমাক লৈ আছে আৰু মই ককাক হেল্ল হেল্ল বুলি মাতো ককাই মোক হেল্ল বুলি মাতে মই ডাবল কৈ দিওঁ যাও দে না কাই খাবলৈ দি দিবা দে যা আকৌ হেবা দেখোন মোৰ বাৰ্থডে যাম দে দেখা বাৰ্থডে যাম দে তোমালৈ ড্ৰেছ লৈ যাম বাই বাই এয়া কাকাই গাড়ী চলাই আছে হেল্ল হেল্ল মানে আৰু আইতামা এয়া আইতামা নামটো হ'ল লাটুমণি কিন্তু মই মৰমত মাতো আইতামা এয়া মোক ককাহঁতে আইতামাহঁতে মোক মোৰ মাহী গাড়ীত উঠাই দিলে বাট মোক গহপুৰৰ ফেমিলিখিনিক এৰি যাবলৈ খুব দুখ লাগিছে গাইজ বহুত এয়া চাওক আমি আহি আছো গাইজ আমি আইতামাহঁতৰ গাড়ীৰ পৰা নামি এতিয়া অকমানি মাহীহঁতৰ গাড়ীত উঠি গৈ আছো যোৰহাটলৈ হেল্ল' গাইজ তো আমি অকমানি মাহীৰ লগত আহি আছো আৰু আপোনালোকে যদি দেখিবলৈ বিচাৰিছে ৰাস্তাটো আপোনালোকক মই দেখাই দিম ঠিক আছে মই দেখাইছো ৰ'ব দেই এয়া চাওক এবাৰ কুঁৱলী আপোনালোকে জানে নাই গহপুৰৰ পৰা ওলাওঁতে পুৰা ঠাণ্ডা পুৰা কুঁৱলী তাৰপিছত আকৌ গৰম ৰ'দ আকৌ তাৰপিছত কুঁৱলী আকৌ ৰ'দ আকৌ এতিয়া আকৌ কুঁৱলী পৰিছে এয়া চাওক দেখিছেনে কি ধুনীয়া ব্ৰিজ পালোগে আমি মানে দলং এয়া চাওক মোৰ অকমানি মাহী আৰু এয়া চাওক মাক দেখাবেন মই দেখাম এয়া চাওক মোৰ অকমানি মাহী হেল্ল' আৰু এয়া চাওক মোৰ মা 5 কিলোমিটাৰ তেজপুৰ 5 কিলোমিটাৰ আছিলে আৰু আমি ৰখি পেনি আমি ৰুটিও খালো মই ৰোল খালো আৰু মাহী আৰু মোৰ অকমানি মাহী আৰু মোৰ মায়ে চাহ খালে আৰু অকমানি মাহীয়ে গাখীৰ চাহ খালে আৰু লগতে কেকো খালে আৰু মোকো পিছ দিলে আৰু আমি গৈ আছো আমি অকমান বহুত দূৰ পালোহি আমি গহপুৰ এই চাইনবোৰ্ডখন চাওক গাইজ 30 কিলোমিটাৰ জখলা বন্ধা ৰ'ব দেই মোৰ মাহীয়ে ফোন কৰিছে এনেকৈ ধৰি অকমানি মাহী আন্ধাৰ আহিছে ৰ'ব মই কৰিলোঁ তাৰপিছত তোমালোকক উঠাই দিম দেই চেনটো হেৰি কৰি দিয়াচোন নাই লগাই দিয়া গোটেইখন লগালে কিবা আৰু আমি চাওক আমি কিমান ফূৰ্তি কৰি আহি আছোঁ আৰু আমি কথা পাতি আহি আছোঁ আৰু খুব মজা কৰি আহি আছোঁ তো খালি তাই চিপছ এটা খাব পোৱা নাই ন হ'ব আৰু আমি ফূৰ্তি কৰিছোঁ মজা কৰিছোঁ খুব গাইজ আপোনালোকে জানেনে মাহীজনীক ইমানেই ধুনীয়া গাড়ী চলাইছে আৰু জোখৰ চলাইছে শ্ল' চলালে মোক বেছি ভাল লাগে তো মই দেখাইছোঁ আপোনালোকক মাহীজনীক কেনেকৈ চলাইছে ঠিক আছে এয়া চাওক কিমান জোখৰ চলাই আছে আপোনালোকে দেখিয়ে পাইছে চাগে এয়া মোৰ মাহী হয় মাহী হাই কৰি দিয়া এয়া চাওক গাইজ বাটত আমি সাপু দেখিলোঁ তাকো মস্ত ডাঙৰ ফটোত বেছি মস্ত দেখা নাই কিন্তু ৰিয়েলত বহুত মস্ত গাইজ আমি এখন ৰেষ্টুৰেণ্টত সোমালোঁ আৰু আমি খুব ফূৰ্তি কৰি আহি আছোঁ চাওক মই এয়া আমি গাইজ ফটো তুলি ল'লোঁ এয়া ময়ো তুলি ল'লোঁ আৰু আমি হাত চিন বনাই দিলোঁ আৰু এতিয়া আমি যাওঁগে গাইজ আমি যোৰহাট পালোঁগে গাইজ আজিলৈকে বাই বাই